Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা প্ৰবলেম সলভ কৰিম, এটা প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। ইয়াতে কৈছে solve for C and graph the solution। আমি এই সলিউশনটো গ্ৰাফ কৰিব লাগে। একেবাৰে ইজি কাম হয়। তো লেটস বিগিন। তো আমাক দিয়া গৈছে এটা ইনইকুৱেলিটি -5C less than or equals to 15। এতিয়া ইয়াতে আমি যেতিয়া কৈছে solve for C তাৰমানে ইয়াৰ মিনিংটো এইটো হৈছে যে আমাৰ যোনটো এই লেফ্ট হেণ্ড চাইডে য'ত -5C আছে এইটোক C বনাব লাগে। অ'কে, তো এতিয়া -5 C বনাবৰ কাৰণে কি ইয়াৰ লগত যোনটো মাল্টিপ্লাই হৈ আছে -5 এইটো গুচাব লাগিব। তো আমি কি কৰিম এই -5C আমি এই -5টো গুচাবৰ কাৰণে আমি কি কৰিম -5ৰে ডিভাইড কৰি দিম। ঠিক আছে, তো আমি যদি এইফালে কৰিছোঁ লেফ্ট হেণ্ড চাইডে যদি কৰিছোঁ তেনেহ'লেতো আমাৰ ৰাইট হেণ্ড চাইডে থকা 15কো কি কৰিব লাগিব ডিভাইডে কৰিব লাগিব কাৰ লগত -5ৰে ডিভাইড কৰিব লাগিব। বাট আমিতো জানো এটা ৰুল আছে যেতিয়া আমি এটা নেগেটিভ নাম্বাৰে ডিভাইড কৰোঁ ইনইকুৱেলিটিক তেনেহ'লে আমাৰ এই ইনইকুৱেলিটি চাইনটো কি হৈ যায় চেঞ্জ হৈ যায়। তো তাৰমানে কি হৈ যাব হৈ যাব আৰু যদি লেছ দেন অৰ ইকুৱেলছ টু আছে তেনেহ'লে এইটো হৈ যাব গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু। এইটো ফ্লিপ হ'বই হ'ব। অ'কে, এতিয়া এই -5 and -5 ফেক্টৰ আউট হৈ গ'ল 1 থাকিব। তো 1 into C আমাক দিব কি চিম্পলি C গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু। চ' 15ক -5ৰে ডিভাইড কৰিলে আমি কি পাম -3। তো তাৰ মানে আমি ইয়াতে C ৰ সলিউশন পাই গ'লো C ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু -3। বাট আমাক এইখিনিতে ৰখিব দিয়া নাই, আমাক কৈছে ইয়াৰ সলিউশনটো ওলাবৰ কাৰণে ইয়াৰ গ্ৰাফ কৰিব দিছে তাৰ সলিউশনটো। তো একেবাৰে চিম্পল কাম। তাৰ কাৰণে আমি কি কৰিম ইয়াতে এটা নম্বৰ লাইন লৈ ল'ম। ঠিক আছে, তো আমি ইয়াতে নম্বৰ লাইন লৈ লওঁ। তো নম্বৰ লাইনত এইটো হৈছে আমাৰ 0, এইটো হ'ব -1 -2 -3। অ'কে, এইখিনি ল'লোঁ। এইখিনি তেনেকৈ 1 2 3। অ'কে, বেছি অভাৰ পপুলেটেড হৈ যাব সেইকাৰণে মই বেছি ইয়াতে ডিজিটছবোৰ লোৱা নাই। অ'কে, তো এইটো হ'ব -4 -5 এইখিনিত আহি যাব আমাৰ -6। অ'কে, এতিয়া চিৰ সলিউশন ওলাব লাগে। এতিয়া কৈছে C ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু -3। এইটো ওলাবৰ কাৰণে আমি কি কৰিম তো প্ৰথমতে C ইকুৱেলছ টু বিকজ এইটো কি হয় এইটো যদি আমি ৰিড কৰোঁ C গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু -3 এইটো ষ্টেটমেণ্টটো কেনেকৈ লিখে আইদাৰ C ইজ গ্ৰেটাৰ দেন 3 or C equals to sorry এটা -3 greater than -3 or C equals to -3। ঠিক আছে, এটা কাম কৰোঁ ভালকৈ লিখি লওঁ, এইটো মানে কনফিউজন হৈ যাব। C is greater than -3 এই ষ্টেটমেণ্টটো আমি খালি কম্পেক্ট ফৰ্মত লিখি আছোঁ। তো ইয়াতে কৈছোঁ C greater than -3 হ'ব নহ'লে C equals to -3 হ'ব, দুইটাই ট্ৰু হ'ব। এতিয়া C equals to -3 যদি চাওঁ তেনেহ'লে আমাৰ এই পইণ্টটোতে আছোঁ। ঠিক আছে, জেনেৰেলি আমি নাম্বাৰ লাইনত আকৌ বাট মই এটা অ'কে ঠিক আছে এটা কাম কৰোঁ এইখিনিত -3তে মই লৈ লওঁ, এইটো আমাৰ এটা ডট এটা লৈ লওঁ। চ' ডটটোৱে ৰিপ্ৰেজেণ্ট কৰিছে যে মই এই ভেলুটো লৈ আছোঁ C ইকুৱেলছ টু -3 আৰু আমাক কৈছে যে চিৰ ভেলু যিটো হ'ব -3তকৈ ডাঙৰ হ'ব লাগিব। তো -3তকৈ ডাঙৰ মানে কি ইয়াৰ ৰাইট চাইডে যাব লাগিব বিকজ আমি জানো ৰাইট চাইডে কি হয় ইয়াৰ ভেলুবোৰ সদায় ডাঙৰ হয়। তো অবভিয়াছলি এইখিনিতো আমি ডট 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 ইয়াৰ মিনিংটো মানে ইনফিনিটিলৈ গৈ আছে বাট য'ত নাম্বাৰ লাইনটো আমাৰ এৰ' চাইনটো আছে এইখিনিলৈকে ড্ৰ কৰি লৈ গ'ল। এইটোৱে হৈ যাব গ্ৰাফিকেল সলিউশন। তো C গ্ৰেটাৰ দেন -3 আমি গ্ৰাফিকেল সলিউশনটো এনেকৈ কৰিব, এইটো মই গুচাই দিওঁ। তো এইটোৱে হৈছে আমাৰ এই প্ৰব্লেমটোৰ সলিউশন।